হাই গাইজ, ভাল নিশ্চয়। আপোনালোকৰ কেইজনমান ল'ৰাই মায়াক বাপেকৰ হোটেলত খাই নিজকে বহুত ওপৰৰ মাল বুলি ভাবে, হয়নে নহয় ক'বচোন? গতিকে তোমালোকক মই এইটোৱে কওঁ, তোমালোকে আমাৰ দৰে কৰ্ম কৰি আহি পেলাই ক'ৰবাত বাহিৰত হওক, বাহিৰতে আহিব লাগিব। ঘৰত গ'লেও তোমালোকে একদিন হাজিৰা কৰি 2 দিন নকৰিবা। গতিকে বাহিৰত আহা, ডিউটি কৰা 12 ঘণ্টা ডিউটি কৰি পেলাই যেতিয়া ৰুমত যাই ভাত পানী বনাব লাগিব, তেতিয়া তোমালোকৰ ওপৰৰ মাল ওলাই যাব। আৰু এটা কথা চিন্তা কৰিবা, যিমান ওপৰৰ মাল নহ'লেও একদিন এই কান্ধত 4জনৰ কান্ধত উঠি পেলাই তুমি সেই মৰা শ্মশানশালীত যাবই লাগিব। এইটো কথা মনত ৰাখিবা। যিমান ওপৰৰ মাল নহওক কিয়, যিমান ডাঙৰ মাল নহওক, গতিকে একদিন সেই শ্মশানখনত চিতাত উঠবাই লাগিব তুমি। এইটো কথা পাহৰি নাযাবা। 2 দিনৰহে ৰং ঢং, তাৰপিছত ছেট আপ। গতিকে ভাল লাগিলে লাইক কমেণ্ট কৰিব, বেয়া নাপাবা কোৱাৰ বিষয়, ঠিক আছে? অলপমান চাই চিতি ঢং খাৰ কি কথা ক'বা, মানুহে যাতে বেয়া নাপায়, ঠিক আছে? বাই।